আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে নিজৰ আয়ুষ্মান কাৰ্ডখন নিজৰ মোবাইল বা ডেস্কটপত অতি সহজে 2 বা 3 মিনিটৰ ভিতৰত কেনেকৈ ডাউনলোড কৰি ল'ব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত আপুনি যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগলৈ চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰিব beneficiary.nh.gov.in। এইটো চাৰ্চ কৰাৰ পিছত ইয়াতে অলপ দেৰি সময় ল'ব আৰু তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পৰ্টেল ওলাই আহিব আৰু ইয়াত আপোনালোকে ৰাইট সাইডত দেখিবলৈ পাব ইয়াতে দুটা অপচন আছে। এটা হৈছে আপোনাৰ বেনিফিচিয়াৰী আৰু আনটো হৈছে অপাৰেটৰ। ইয়াতে যেটো বেনিফিচিয়াৰী অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰিব। তাৰ পিছত আপুনি তলত আপোনাৰ যিকোনো এটা ভ্যালিড মোবাইল নম্বৰ দি একাউণ্টটো লগইন কৰিব। প্ৰথমে মই মোৰ মোবাইল নম্বৰটো বহাই দিছো ইয়াত। তাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। এই OTPটো আপুনি তাত দিব লাগিব। মই ইয়াতে মোৰ OTPটো দি আছো 686350। OTPটো দিয়াৰ পিছত ইয়াত তলত কেপচা বুলি এটা ঠাই আছে। ইয়াতে আপুনি যেটো কেপচা থাকে এটো দিব। কেপচাটো ফিল কৰাৰ পিছত তলৰ লগইন অপচনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় পিছত চাব এনেকুৱা এটা ড্যাশবোৰ্ড আপোনালোকৰ সন্মুখত ওলাই আহিব। ইয়াতে আছে ষ্টেট, স্কিম, ডিস্ট্ৰিক্ট, সাৰ্চ বাই। ইয়াতে আপুনি প্ৰথমে ষ্টেট আসামটো সিলেক্ট কৰি ল'ব। মই ইয়াতে সিলেক্ট কৰি আছো। তাৰ পিছত ইয়াতে স্কিমটোত ক্লিক কৰিব। ইয়াতে NFSA আছে এটোত আপুনি ক্লিক কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো। তাৰ পিছত আপুনি ইয়াতে ফ্যামিলি আইডিত ক্লিক কৰিব। ফ্যামিলি আইডি হৈছে আপোনাৰ ৰেশন কাৰ্ডৰ যেটো নম্বৰ থাকে এই নম্বৰটো, অৰ্থাৎ আপোনাৰ ৰেশন কাৰ্ড নম্বৰটো হৈছে আপোনাৰ ফ্যামিলি আইডি। এটো ইয়াত ফিল কৰিব। মই ইয়াতে মোৰটো ফিল কৰি আছো। এটো ফিল কৰাৰ পিছত সাইডত যেটো সাৰ্চ অপচন আছে তাত ক্লিক কৰিব। এটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনাৰ ৰেশন কাৰ্ডত যিসকল ব্যক্তিৰ নাম আছে বা যিসকলে KYC ইতিমধ্যে সম্পূৰ্ণ কৰিছে তেওঁলোকৰ নাম ইয়াতে আহি পৰিছে। আৰু আপোনালোকে ৰাইট সাইডত দেখিবলৈ পাইছে ইয়াতে এটা ডাউনলোড বুলি অপচন আছে। এই ডাউনলোড অপচনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াতে আপুনি যেটো ইয়াত ভেৰিফাই অপচন আছে এটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত আহিব। আপোনালোকে ইয়াতে টিক মাৰ্ক দিব আৰু আধাৰ OTP যেটো আছে তাত সিলেক্ট কৰিব। তাত সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক দুটা অপচন আহিছে। এটা হৈছে বেনিফিচিয়াৰী আধাৰ OTP আৰু আনটো হৈছে বেনিফিচিয়াৰী মোবাইল OTP। আধাৰ OTP হৈছে আপোনাৰ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ দিয়া ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাত এটা OTP গৈছে আৰু আনটো হৈছে বেনিফিচিয়াৰী মোবাইল নম্বৰ। এটো হৈছে আপুনি অলপ আগতে যেটো নম্বৰ দি লগইন কৰিছিল সেই নম্বৰত এটা OTP গৈছে। এই OTPটো ইয়াত দিব লাগিব। এতিয়া মই মোৰ OTP দুটা মই ইয়াত বহাই দি আছো। Nine 43008 আৰু ইয়াতে মই মোৰ মোবাইলত যেটো OTP আহিছে এটো দিম। এতিয়া মই ইয়াতে দুটা OTP বহাই দিছো আৰু চাব পাৰে পেজটো এনেকৈ লোড হ'ব আৰু এনেকৈ তলত আহিব অথেন্টিকেট বুলি। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে ডাউনলোড কাৰ্ড বুলি আহিছে। এতিয়া ইয়াতে আপোনাৰ যিটো KYC সম্পূৰ্ণ হৈছে তেওঁলোকৰ নম্বৰ আহিছে আৰু ইয়াতে আপুনি যে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব খোজে ওপৰত যাব এটা লেফট সাইড বক্স আছে। এই বক্সটোত আপোনালোকে ক্লিক কৰিব। যিজন ব্যক্তি কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে তাতটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ লোড হ'ব অলপ টাইম। লোড হোৱাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে ৰাইট সাইডত দেখা পাব ইয়াত ডাউনলোড বুলি অপচন আছে আৰু ইয়াতে ক্লিক কৰিলে আপোনাৰ যিখন আয়ুষ্মান কাৰ্ড আছে এইখন ডাউনলোড কৰিব পাৰিব। আৰু চাওক মোৰ কাৰ্ডখন ইতিমধ্যে ডাউনলোড হৈছে। এখন মোৰ কাৰ্ডখন এতিয়া ওলাই আহিছে। তো আপোনালোকে নিশ্চয় গম পালে যে নিজৰ মোবাইল বা ডেস্কটপৰ সহায়ত 2 বা 3 মিনিটৰ ভিতৰত অতি সহজে কেনেকৈ আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি ল'ব। আৰু ইয়াতে চাওক আয়ুষ্মান কাৰ্ড হেজ বিন ডাউনলোড সাকসেসফুলি বুলি মেছেজ আহিছে।
তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ চাবলৈ বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব।